হাই গাইজ আজিৰ সজাগতা সভা কেনেকৈ লাগিল বহুত ভাল লাগিল ন আমাক মানে বহুত প্ৰয়োজনীয় কথা ছাৰে বুজাই ক'লে আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আৰু পৰিৱেশ ৰক্ষাৰ কাৰণে এই আটাইবোৰ ক'লে আপোনালোকৰ কমেণ্ট কি হয় বহুত কথা আমি জানা নাছিলো মানে ইমাৰ্জেন্সি লগে লগে কি কৰিব লাগে কি কৰিব নালাগে বাকি মানে ভ্যাকচিনটো দিব লাগে কেইটা দিব লাগে তাৰ মানে আজিৰ সজাগতা সভাটো স্পেচিয়েলি যিবিলাক বেমাৰৰ মানে চিকিৎসা নাই যিটো বেমাৰ হ'লে আমাৰ মানে নিশ্চিত মৃত্যু থাকে তাৰে সজাগতা সভা যেন আজি প্ৰমাণিত হ'ল তো গাইজ সকলোৱে যেন ছাৰে কোৱা দিহা পৰামৰ্শবিলাক আমি মানি চলোঁ সেই কামনা ৰাখিলোঁ থেংক ইউ ছাৰ আজিৰ মিটিংখন এটেণ্ড কৰি কেনেকুৱা লাগিল খুব ভাল লাগিল আৰু ফলৱৰ্তী হোৱা যেন লাগিল ন আৰু আমিও তাকে আশা কৰোঁ জনসাধাৰণে যেন বুজি পায় আমাৰ সজাগতা ৰাইজৰ মাজত যেন প্ৰচাৰ হয় সেই কামনা ৰাখিলোঁ থেংক ইউ অত কিজনী আজি মিটিংখনৰ মূল উদ্দেশ্যটো হ'ল জুনোটিক ৰোগৰ ওপৰত এৱেৰনেছ প্ৰগ্ৰাম চ' ইটছ এ ৱৰ্কশ্বপ কাম চেনচিটাইজেশ্যন প্ৰগ্ৰাম অন জুনোটিক ডিজিজ ইয়াৰ বাবে আমাৰ মাজত উপস্থিত আছে ৰেচপেক্টেড ডক্টৰ DK শৰ্মা ছাৰ তেখেত আপোনাৰ ফৰ্মাৰ ডাইৰেক্টৰ NRC কিক ICR ৰাণীৰ হয় আৰু তেখেত প্ৰফেচৰো হয় ডিপাৰ্টমেণ্ট অফ মাইক্ৰ'বায়'লজি কলেজ অফ ভেটেৰিনেৰী ছায়েন্সৰ মই ছাৰক অনুৰোধ কৰিছোঁ যে অনুগ্ৰহ কৰি মানে প্ৰগ্ৰামটো আগবঢ়াই নিয়ে পোনপ্ৰথমতে মই আপোনালোকক আজিৰ এই সভাখনৰ কাৰণে আপোনালোকৰ কামৰ মাজেদি আহি ইয়াত উপস্থিত থকাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাব লাগিব মোৰ ছাত্ৰী আৰু ইয়াৰে আপোনালোকৰ অঞ্চলৰে এতিয়া বিষয়া ডক্টৰ পূজা মেছ গোৱালপাৰাত আমি কিছুদিন আগতে ডিষ্ট্ৰিক্ট জিলা পশুপালন বিষয়া অফিচত এটা মিটিং পাতিলোঁ কিন্তু তেখেতে কৈছিল যে আগিয়াতো আপোনালোকে এটা মিটিং পাতক কাৰণ আগিয়াতো এনেকুৱা ধৰণৰ মানুহৰ মাজত কিছুমান অন্ধবিশ্বাস আছে কিছুমান কথা জানিব লগা আছে এই বিষয়টোৰ ওপৰত সেইকাৰণে আজি আপোনালোকৰ মাজত উপস্থিত থাকিলোঁ আৰু গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ আপোনালোক মহিলাসকলক এই অঞ্চলৰ ধন্যবাদ জনাইছোঁ লগতে ৰাইজ আপোনালোক আহিছে আৰু আমাৰ পশুপালন বিষয়া কেইগৰাকীমান আছে আৰু গোৱালপাৰা কলেজৰ অধ্যাপক আছে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এইটো বিষয়টো বৰ দৰকাৰী বিষয়টো হ'ল কি হ'ল জুনোটিক বেমাৰ বুলি ক'লে কিছুমান বেমাৰৰ বিষয়ে আপোনালোকে সচৰাচৰেৰে জানে এইটো বস্তু জন্তুৰ পৰা আহিব পাৰে বা আপোনাৰ ঘৰচীয়া পোহনীয়া জন্তুৰ পৰা আহিব পাৰে কেতিয়াবা আপোনাৰ হাবিত কাম কৰি থাকোঁতে তাৰ পৰাও সেনেকুৱা জীৱ জন্তুৰ পৰা আপোনাৰ গালৈকে আহিব পাৰে গতিকে এনেকুৱা কিছুমান ভয় লগা বেমাৰ যিটো বেমাৰৰ প্ৰতি আমি সচেতন নহয় যদি আমি সচেতন হওঁ তেতিয়াহ'লে এই বেমাৰৰ পৰা আমি আঁতৰি থাকিব পাৰিম কুকুৰে কামোৰাৰ ফলত যিটো বেমাৰ হয় জলাতংক বেমাৰ বা ৰেবিজ বেমাৰ এই ৰেবিজ বেমাৰটোৰ প্ৰতি মানুহ সচেতন নহয় এই বেমাৰটোতে এবিধ ভাইৰাছে কৰে এইখিনি কথা মানুহে জানে এইটো দৰকাৰ আৰু এই বেমাৰটো প্ৰতিৰোধ কৰিবৰ কাৰণে যে একমাত্ৰ উপায় হ'ল এইটো হ'ল চিটা ভেকচিন এই ভেকচিনটো ল'ব লাগে যে এই কথাখিনি মানুহে নাজানে বহুত মানুহে এতিয়াও অঞ্চলত গাঁৱলীয়া অঞ্চলত এনেকুৱা আছে তেওঁলোকে এই বেজীটো চিটাটো নলয় গাঁৱৰ বেজালী ঔষধ খায় অসম গভৰ্ণমেণ্টে
এখন বিল উত্থাপন কৰিছে য'ত মানে জৰা ফুকা কৰি এই বেমাৰবিলাক যাতে আমি হেৰি কৰিব নোৱাৰোঁ তাৰ কাৰণে এখন বিল উত্থাপন কৰিছে। অন্ধবিশ্বাস বুলিয়ে ক'ব লাগিব আৰু বা আগৰ প্ৰাচীন প্ৰথা বুলি ক'ব লাগিব, কিন্তু বিজ্ঞানসন্মতভাৱে এইবিলাক যুক্তি নাই। গোৱালপাৰাত আমি জানো জলাতংক বেমাৰত কেইবাটাও ব্যক্তি মৃত্যুমুখত পৰিছে। জণ্ডিছ ৰোগ হ'লেও আপোনালোকৰ বহুত মানুহে এতিয়াও ডক্টৰৰ ওচৰত যাব টান পায়, জৰা ফুকা কৰিব বিচাৰে। গতিকে এনেকুৱা কিছুমান বেমাৰৰ কথাই আজি আমি আপোনালোকৰ আগত দাঙি ধৰিম। এই বিষয়টোৰ ওপৰত হ'ল ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি প্লেনিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তাতে এটা নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল বুলি এটা অৰ্গেনাইজেশ্যন আছে, আৰু এই অৰ্গেনাইজেশ্যনটোৰ এখন আমাৰ এটা প্ৰকল্প আছে। এই প্ৰকল্পটো ভেটেনেৰী কলেজত এতিয়া আৰম্ভ হৈছে 2020 আৰু আজি আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁ এই সজাগতা শিবিৰটো পালন কৰা। ইয়াত আচলতে আপোনালোকৰ ছাত্ৰ ছাত্ৰী উপস্থিত লাগে, আমাৰ পশুপালনৰ বিষয়াসকলৰ উপস্থিতি লাগে, ৰাইজৰ উপস্থিতি লাগে, আৰু কিছুমান পঞ্চায়ত লেভেলত কাম কৰা মানুহৰ উপস্থিতি লাগে, আৰু আমাৰ স্বাস্থ্য বিভাগৰ মানুহ লাগে। কাৰণ এই বেমাৰবিলাকৰ এটা বিভাগে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইকাৰণে এইটোৰ কাৰণে আমাৰ যৌথ প্ৰচেষ্টা লাগে, সকলোৰে সহযোগিতা লাগে, আৰু সকলোৰে মাজত সচেতনতা লাগে। বেমাৰ আছে যিকেইটা বেমাৰ আমাৰ ঘৰচীয়া জন্তুৰ পৰাই হয়, এইকেইটা বেমাৰ পাওঁ। আৰু এটা মাৰাত্মক বেমাৰৰ কথা মই আগতে ক'লোঁ যে কুকুৰে কামোৰাৰ পৰা যিটো মাৰাত্মক বেমাৰ হয়, এই বেমাৰটোৰ বিষয়ে কম অলপ। এটা বেমাৰ মানে জুন'চিছ বেমাৰবিলাক কয় জন্তুৰ পৰা মানুহলৈকে, দুটা শব্দৰ পৰা আহিছে জুন'চিছ বেমাৰটো। এইটো জুন বুলি কয়, জুন মানে বুলি ক'লে হ'ল এনিমেল, আৰু ন'চিছ মানে ডিজিজ। গতিকে জন্তুৰ পৰা বা জীৱন্ত প্ৰাণীৰ পৰা যিবিলাক বেমাৰ মানুহলৈকে আহিব পাৰে সেইবিলাককে জুন'চিছ বুলি কয়। জুন'চিছ বেমাৰবিলাক অতি ভয়াৱহ বেমাৰৰ কম পৰিমাণে প্ৰায় সকলোৱে আক্ৰান্ত হৈ আছোঁ। গাঁও অঞ্চলতে হওক বা চহৰ অঞ্চলতে হওক, আমি নজনাৰ ফলত হওক বা আমি উপযুক্ত চিকিৎসা নোলোৱাৰ ফলত হওক, আমি তাৰ কাৰণে কেতিয়াবা আমি বিপদৰ সন্মুখীন হৈছোঁ। 1400 বেমাৰৰ ভিতৰত প্ৰায় 80% বেমাৰেই আমাৰ জন্তুৰ পৰাই মানুহলৈকে আহে। গতিকে আপোনালোকে জানে মানে 80% মানে 800 বেমাৰ আছে আমাৰ, যিবিলাক বেমাৰ জন্তুৰ পৰা আহে। আৰু আমাৰ তাৰে পোহনীয়া জন্তুও হ'ব পাৰে, বনৰীয়া জন্তুও হ'ব পাৰে, বা আমাৰ কীট পতংগ কিছুমান এইবিলাক জীৱ জন্তুৰ পৰা মানুহলৈকে আহে। তাত এইবিলাক ঘৰচীয়া জন্তু আছে, বনৰীয়া জন্তু আছে, কীট পতংগ আছে। এনেকুৱা মই ক'লোঁ যে 60% বেমাৰ এই জীৱ জন্তুৰ পৰা আহে, যিবিলাকক আমি জুন'চিছ বুলি কওঁ। আৰু যিবিলাক নতুনকৈ আহিছে, নতুনকৈ অহা বেমাৰবিলাকৰ 75% এই জুন'টিক বেমাৰ। প্ৰতি 10টা বেমাৰৰ ভিতৰত 6টা বেমাৰে জীৱ জন্তুৰ পৰা মানুহৰ গালৈকে আহে। গতিকে আমি গাঁৱত চবেই আমাৰ ঘৰচীয়া জীৱ জন্তুৰ লগত আমি বাস কৰোঁ। আমাৰ কেতিয়াবা আমি পোহনীয়া জন্তুবিলাক আমি এৰি দিয়াৰ ফলত কেতিয়াবা সেইবিলাক বনৰীয়া জন্তুৰ লগতো সংস্পৰ্শত আহে। গতিকে বনৰীয়া জন্তুৰ পৰা ঘৰচীয়া জন্তুলৈকে বেমাৰবিলাক আহে, আৰু এই ঘৰচীয়া জন্তুৰ পৰা আমি সংক্ৰমণ পাওঁ। গতিকে এনেকুৱা ধৰণৰ বেমাৰবিলাক কিছুমান বেমাৰ আমি জানো, কিছুমান নাজানো। আৰু এইবিলাক বেমাৰ আমাৰ কৰে কিছুমান পৰজীৱীয়ে কৰে, কিছুমান বেক্টেৰিয়াই কৰে, কিছুমান ভাইৰাছে কৰে, কিছুমান ভেঁকুৰে কৰে। গতিকে তাৰ ভিতৰত বেক্টেৰিয়া আৰু ভাইৰাছে কৰা বেমাৰবিলাক অতি মাৰাত্মক। আপোনালোকে জানিব যে 850টা বেমাৰৰ ভিতৰত বেছি সংখ্যক বেমাৰ বেক্টেৰিয়াই কৰে, আৰু তাৰ ভিতৰত প্ৰায় 200মান বেমাৰ ভাইৰাছে কৰে। আৰু এই ভাইৰাছবিলাকৰ হোৱা বেমাৰবিলাকৰ কোনো ধৰণৰ এণ্টিবায়'টিক নাই। আপোনালোকে এনেই বেমাৰ হ'লেতো এণ্টিবায়'টিক খায় নে নাখায়? জ্বৰ হ'লে ডক্টৰে এণ্টিবায়'টিক দিয়ে, কিন্তু ভাইৰাছ হোৱা বেমাৰবিলাকৰ এণ্টিবায়'টিক নাই। তাৰ কাৰণে কি আছে? তাৰ কাৰণে প্ৰতিৰোধ ব্যৱস্থা আছে। প্ৰতিৰোধ ব্যৱস্থা মানে চিটা লোৱাৰ ব্যৱস্থা আছে, কিন্তু বহুত বেমাৰত চিটাও এতিয়ালৈকে ওলোৱা নাই। সেইকাৰণে আমি যদি অলপমান সজাগ হৈ থাকোঁ এই বেমাৰবিলাকৰ পৰা, তেতিয়াহ'লে আমাৰ সংক্ৰমণ হোৱাটো আমি কম কৰিব পাৰোঁ। সেইকাৰণে আজি সজাগতাটো আমি থকাৰ উদ্দেশ্য এই বনৰীয়া জন্তু দেখিছে, এইকেইটা বাদুলি, বিভিন্ন প্ৰজাতিৰ বান্দৰ।
এইবিলাকে বহুত বেমাৰৰ বীজাণু বাহক হিচাপে থাকিব পাৰে আৰু এইবিলাকৰ পৰাই কেতিয়াবা এইবিলাকৰ পৰা প্ৰত্যক্ষভাৱে মানুহলৈকে আহিব পাৰে বা পৰোক্ষ মানে কি এইবিলাকৰ পৰা আমাৰ ঘৰচীয়া জন্তুলৈকে কিছুমান বেমাৰ আহিব পাৰে আৰু এই ঘৰচীয়া জন্তুবিলাকৰ পৰা আমি আক্ৰমণ হ'ব পাৰে আপোনাৰ উদাহৰণ মই দিছোঁ কি বাদুলিৰ পৰা এটা মাৰাত্মক বেমাৰ কিছুদিন আগতে আপোনালোকে চবেই আক্ৰান্ত হোৱা বেমাৰটোৰ নাম জানেনে COVID-19 কৰোণা ভাইৰাছ 19 মত আছে এটাই কয় যে নহয় বাদুলিবিলাক তাতে বজাৰত বিক্ৰী কৰে বাদুলিত বিক্ৰী কৰাৰ ফলত বাদুলিৰ মাংস খোৱাৰ কাৰণে কমকৈ বইল হ'ল ভাইৰাছটো নমৰিলে গতিকে তাৰ পৰা মানুহৰ দেহত সোমালে আৰু লাহে লাহে গৈ গৈ মানুহৰ পৰা মানুহলৈকে বিয়পিল আৰু কিছুমানে কয় নহয় এই wuhaনৰ যিটো লেবৰেটৰী আছে পৰীক্ষাগাৰ আছে পৰীক্ষাগাৰত কাম কৰি থাকোঁতে বাদুলিৰ পৰা এই বেমাৰটো মানুহলৈকে আহিলে তাৰে পৰীক্ষাগাৰত কাম কৰা ব্যক্তিসকল তাত আহিলে আৰু তাৰ পৰা মানুহলৈকে বিয়পিল গতিকে বাদুলিৰ পৰা 26টা বিভিন্ন কৰোণা ভাইৰাছ মানুহৰ দেহলৈকে আহিব পাৰে মাত্ৰ 3টা এতিয়ালৈকে আহিছে আৰু 23টা কৰোণা ভাইৰাছে কেতিয়াবা মানুহৰ মাজলৈকে আহিব আজিলৈকে আমি 3টা কৰোণা ভাইৰাছৰ বেমাৰত আক্ৰান্ত হৈছোঁ 2003 চনত SARS বুলি এটা বেমাৰত আমি আক্ৰান্ত হৈছিলোঁ সিভিয়াৰ একিউট ৰেস্পিৰেটৰী চিনড্ৰম এই SARS বেমাৰটো চাইনাতে আৰম্ভ হৈছিল এই চাইনাত যিটো আৰম্ভ হৈছিল এই SARS বেমাৰটো এইটো এটা কৰোণা ভাইৰাছৰ দ্বাৰা হোৱা আছে তাৰপিছত 2013 চনত আৰু এটা বেমাৰ কৰোণা ভাইৰাছৰ দ্বাৰা দেখা দিলে সেই বেমাৰটোৰ কল হ'ল মিডিল ইষ্ট ৰেস্পিৰেটৰী চিনড্ৰম আগততো বহুত আছে নহয় মৰুভূমিত উট থাকে এই পৰা উটত আহিলে আৰু উটৰ পৰা মানুহৰ গাত আহিলে গতিকে এইটো আৰম্ভ হৈছিল মিডিল ইষ্ট ৰেস্পিৰেটৰী চিনড্ৰমটো 2013 আৰু এই 2013ৰ পৰা প্ৰায় 6 বছৰ মূৰত এইটো আৰম্ভ হ'ল কৰোণা ভাইৰাছৰ এই তৃতীয়টো এইটো হ'ল COVID-19 কৰোণা ভাইৰাছ ডিজিজ 2019 ডিচেম্বৰ মাহত এইটো আৰম্ভ হৈছিল প্ৰায় প্ৰতি 5 বছৰ 6 বছৰৰ মূৰে মূৰে এটা নতুন কৰোণা ভাইৰাছ আহি আছে মানুহৰ মাজত গতিকে আৰু আপোনালোকে এতিয়া 2019ৰ পৰা প্ৰায় 6 বছৰৰ পিছত আৰু এটা কৰোণা ভাইৰাছৰ সংক্ৰমণ পাব পাৰে বুলি আমি বিজ্ঞানীসকলে অনুমান কৰে এইটো প্ৰজাতি এই প্ৰজাতিটো মই ক'লোঁ যে বাদুলিত কৰি এই প্ৰজাতিটো বহুত ভয় লগা বান্দৰৰ প্ৰজাতিটো ভয় লগা আগতে বান্দৰটো হাবিতে বেছিভাগ আছিল এতিয়া মানুহৰ ঘৰলৈকে আহিব বান্দৰ আগতে ডেংগু বুলি যিটো বেমাৰ আছিল ডেংগু বেমাৰটো আগতে আপোনালোকে এতিয়া নাম শুনিছে ডেংগু বেমাৰ আগতে মানুহে নামেই শুনা নাছিল কাৰণ বেছিভাগ এই ডেংগুৰ যিটো ভাইৰাছ এই বান্দৰত আছে সেইটো কয় বনত থকা ডেংগু ভাইৰাছটো প্ৰথমতে বনত আছিল হাবিত আছিল সেইটোক চিলভেটিক চাইকেল বুলি কয় হাবিত আছিল আৰু এই বান্দৰবিলাকে আক্ৰান্ত হৈছিল এতিয়া বান্দৰ হাবিত নোহোৱা হৈ গৈছে লাহে লাহে মানুহৰ ঘৰলৈকে আহিছে এই বান্দৰৰ পৰা মস্কুইটো এইডিছ মস্কুইটো বুলি এবিধ মস্কুইটো আছে মহ আছে আমাৰ যেনেকৈ মেলেৰিয়া মহটো যেনে এন'ফিলিছ মহে মেলেৰিয়াৰ বীজাণু কঢ়িয়ায় কিউলেক্স মহে জাপানীজ এনকেফেলাইটিছৰ বেমাৰৰ বীজাণুটো কঢ়িয়ায় আৰু এইডিছ মহে এই ডেংগু ভাইৰাছটো মাংকিৰ পৰা আনি মানুহত সোমালে আৰু এতিয়া মহৰ বংশবৃদ্ধি ইমান বেছি হৈছে যে ডেংগুৰ সংখ্যাও এতিয়া দিনে দিনে বাঢ়ি যাব ধৰিছে কাৰণ জলবায়ুৰ পৰিৱৰ্তন হৈছে গৰম যিমানেই হ'ব মহৰ মানে বংশবৃদ্ধি গৰম দিনত বেছি হয় সেইকাৰণে গৰমত এই এইডিছৰ মস্কুইটোৰ বংশবৃদ্ধিটো বহুত বেছি হোৱাৰ কাৰণে এতিয়া আপোনাৰ দেখিব অসমত আগতে হাৰ্ডলি 100 বা 50টা ডেংগুৰ কেছ আছিল কিন্তু এইবাৰ 6,000 অতিক্ৰম কৰিছে 6,000তকৈ বেছি ডেংগু বেমাৰ আক্ৰান্ত হৈছে আৰু তাৰে ভিতৰত কিছুমান মানুহ ডেংগুত মৃত্যুমুখতো পৰিছে মৃত্যুৰ সংখ্যা কম যদিও মৃত্যুটো পৰিছে কাৰণ মানুহে অৱহেলা কৰে বহুত সময় ডক্টৰৰ পৰামৰ্শ নলয় সময়মতে চিকিৎসাত নাযায় তাৰ কাৰণে মৃত্যুমুখতো পৰে আৰু যিবিলাক মানুহৰ কেতিয়াবা একেবাৰে সৰু বাচ্চা বা একেবাৰে বৃদ্ধ বয়সৰ মানুহ তেওঁলোক মানুহৰ কাৰণে এইটো বেমাৰটো মাৰাত্মক বহুত মানুহ এতিয়াও মানুহবিলাকে এই জৈৱিক বেমাৰৰ প্ৰতি সচেতন নহয় মই ক'লোঁ 800 বেমাৰ
আজিও মই আপোনালোকক ক'বৰ কাৰণে আজি সময় নাই, কাৰণ মই 1 ঘণ্টা সময়ত মই 8টা বেমাৰৰ কথা আপোনালোকক ক'ব নোৱাৰিম। সেইকাৰণে মই 4টামান বেমাৰৰ কথাই আপোনালোকৰ আগত আজি উপস্থাপন কৰিম যে একবিংশ শতিকাৰ আটাইতকৈ প্ৰবল মহামাৰী বুলি যদি কয় এইটো হ'ল কৰোনা ভাইৰাছ ডিজিজ 2019 মানে কোভিড-19। ইয়াৰ আগতে প্ৰবল মহামাৰী কেইবাটাও হৈছে, যেনেকৈ আপোনাৰ স্পেনিছ ফ্লু হৈছিল, প্লেগ বেমাৰ হৈছিল, কিন্তু সেইবিলাক এতিয়া লাহে লাহে অলপ কমিছে। কিন্তু একবিংশ শতিকাত আটাইতকৈ ডাঙৰ মহামাৰী হৈছে এইটোত আপোনালোকে দেখিছে কিমান মানুহ আক্ৰান্ত হৈছে। কিমান মানুহ আক্ৰান্ত হৈছে, প্ৰায় 76 মিলিয়ন মানুহ আক্ৰান্ত হৈছে। প্ৰায় 70 লাখ মানুহ মৃত্যুমুখত পৰিছে। ভেকচিন ওলোৱাৰ কাৰণে আমি বহুত মানুহ বাচি গ'লোঁ, আৰু এই ভেকচিনটো যদি নলালে হৈ আৰু বহুত মানুহ আক্ৰান্ত হৈ পেলাই মৃত্যুমুখত পৰিল। ভাইৰাছটো এতিয়া এটা প্ৰবল জুনোটিক বেমাৰ, সংক্ৰামক বেমাৰটো হয় আৰু এটা জুনোটিক বেমাৰ। গভৰ্ণমেণ্টে এইটো বিনামূলীয়াকৈ ভেকচিনটো দিলে। বহুত মানুহে এতিয়াও তাৰে কাৰণে বহুত সময়ত অন্ধবিশ্বাস এটাও হৈছিল। মানুহে ভাবিছিল যে এই বেমাৰটোৰ ভেকচিন ল'লে প্ৰতিক্ৰিয়া হয়। ভেকচিনটো লোৱাৰ ফলত আমাৰ ক্ষতিটো কম পৰিমাণে হয়, সাধাৰণ ক্ষতি হয়। কিন্তু যদি ভেকচিন নলোৱাকৈ থাকোঁ, বেমাৰটো যদি আমাৰ দেহত হয় তেতিয়াহ'লে আমাৰ ক্ষতিটো বহুত বেছি। সেইকাৰণে ভেকচিনটো লোৱাটো বেছি দৰকাৰী। আপোনালোকে বসন্ত বেমাৰৰ নাম শুনিছিল, স্মল পক্স। এই স্মল পক্স বেমাৰটোৰ যিটো চিটা আছিল, সেই চিটাটো এবাৰ লোৱাৰ পিছত মানুহৰ কিন্তু জীৱনভৰ এইটোৰ দেহত প্ৰতিৰোধ ক্ষমতা থাকি গৈছিল। সেই বসন্ত বেমাৰৰ বীজাণুটো এতিয়া এটা ভাল কি কথা, সিহঁতে এবাৰ ভেকচিনটো দিলে গোটেই জীৱনভৰ এইটো তাৰে প্ৰতিৰোধ ক্ষমতা থাকিছে। সেইকাৰণে আমাৰ সেই বেমাৰটো এতিয়া গোটেই বিশ্বজুৰিয়ে এতিয়া নোহোৱা হৈ গ'ল। এতিয়া স্মল পক্স, যিটো আমাৰ বৰ আই বুলি কৈছিলোঁ, বৰ আই বসন্ত বেমাৰ ডাঙৰ, এতিয়া মিজিলছ হয়। মিজিলছ মানে সৰু সৰু আই যিটো হয় হয়, কিন্তু বসন্ত বেমাৰ ডাঙৰটো নাই। বসন্ত বেমাৰটো নিয়ন্ত্ৰণ হৈ গ'ল অকল ভেকচিনৰ কাৰণে। কিন্তু এই কৰোণা ভাইৰাছবিলাকৰ এই প্ৰতিৰোধ ক্ষমতাটো বহুদিন নাথাকে। 3-4 বছৰৰ পিছত লাহে 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 কমি যাব। কমি যোৱাৰ পিছত আকৌ এটা নতুন কৰোণা ভাইৰাছ আহিব পাৰে। মই সেইকাৰণে ক'লোঁ যে 6-7 বছৰৰ মূৰে মূৰে এনেকুৱা নতুন নতুন বেমাৰৰ ভিতৰত এই কৰোণা ভাইৰাছবিলাকো এটা আহিব পৰাৰ সম্ভাৱনা আছে। কি কাৰণত বেমাৰবিলাক সোনকালে বিয়পে? সোনকালে বিয়পাৰ কাৰণ হ'ল জনবসতি। মানে ঘন জনবসতিত মানুহৰ সংস্পৰ্শটো বেছি হয় কাৰণে বেমাৰবিলাক সোনকালে বিয়পে। এই গোটেইবিলাক জুনোটিক বেমাৰে বেছিভাগেই সংক্ৰামক মানে এজনৰ গাত হ'লে আন এজনলৈকে বিয়পে। বিশ্বৰ ভিতৰতে এই দুখন দেশতে সৰ্বাধিক পপুলেশ্যন, জনসংখ্যা, চীন আৰু ভাৰত। কিন্তু এতিয়া আমাৰ ভাৰতবৰ্ষৰ স্থান ওপৰত আহিছে। এতিয়া ভাৰতবৰ্ষৰ চীনতকৈও ওপৰত এতিয়া জনসংখ্যাৰ স্থান। গতিকে ভৱিষ্যতে যদি আৰু এনেকুৱাই হৈ থাকে, আমাৰ দুটা সমস্যা আহিব পাৰে। আমাৰ সমস্যা আহিব পাৰে ডাঙৰ পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তন এটা হ'ব। খাদ্য সমস্যাও আহিব পাৰে। মানুহ যিমানেই বাঢ়িব সিমানেই খাদ্য সমস্যাও আহিব পাৰে। যিমানেই বাঢ়িব মানুহৰ তেওঁলোকৰ কাৰণে আমি এইবিলাকো বৃদ্ধি কৰিব লাগিব। আৰু যিমানেই মানুহৰ সংখ্যা বাঢ়িব, এই এনিমেলবিলাকৰ পপুলেশ্যন বাঢ়িব আৰু দুটাৰ মাজত সংস্পৰ্শটো বাঢ়ি যাব। সেইকাৰণে এনিমেলৰ পৰা বেমাৰটো মানুহলৈকে অহাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো বেছি সহজ হৈ যাব। কিন্তু উপায় নাই, মানুহৰ বৃদ্ধিটো হৈয়ে আছে আৰু সেইটো কাৰণে আমি অন্য খাদ্যবস্তু উৎপাদন কৰিবই লাগিব। গতিকে আমি কিন্তু সাৱধান হ'লেই এইখিনি কিছুমান নিয়ন্ত্ৰণ হ'ব। সেইবিলাক বা ভেঁকুৰবিলাক কিছুদিন জীয়াই থাকিব পাৰে, কিন্তু ভাইৰাছবিলাক জীয়াই থাকিব নোৱাৰে। ভাইৰাছৰ কাৰণে জীৱন্ত বস্তু লাগিব। এই জীৱন্ত বস্তুবিলাক যাতে আমি যদি বননিখনত বহুত জন্তু আগতে আছিল, সেইবিলাকত সেই ভাইৰাছবিলাক আছিল, কিন্তু সেইবিলাক এতিয়া নষ্ট নোহোৱা হৈ যোৱাৰ ফলত সেইবিলাক ভাইৰাছ ক'ত যাব? সেইবিলাক ভাইৰাছ আহি পেলাই মানুহৰ দেহত আহিব। গতিকে এনেকুৱা বননি ধ্বংস কৰাটো এটা ডাঙৰ এটা ভয় লগা সমস্যা আহিব পাৰে ভৱিষ্যতে। আৰু দ্বিতীয় সমস্যা হ'ব, যধে মধে এণ্টিবায়'টিক খাব নালাগে। আপোনালোকে বেমাৰ হোৱাৰ লগে লগে যধে মধে ফাৰ্মাচীৰ পৰা আনি পেলাই এণ্টিবায়'টিক এটা খাব কেতিয়াও নালাগে। কাৰণ কি হয়, এণ্টিবায়'টিক এটা ডক্টৰে আচলতে প্ৰেছক্ৰাইব কৰিব লাগিব যে এইটো বেমাৰৰ কাৰণে এইটো এণ্টিবায়'টিক প্ৰয়োজনীয়। পশুপালকে ডক্টৰে নিদিয়াকৈ এণ্টিবায়'টিক এটা আনি পেলাই গৰুকো ক'ব নোৱাৰে। আপোনালোকে যিকোনো বেমাৰতে এণ্টিবায়'টিক নিজে আনি পেলাই নাখাব।
ডক্টৰৰ পৰামৰ্শ লৈ নিৰ্দিষ্ট এণ্টিবায়'টিকটো খাব আৰু কিমান দিনৰ কাৰণে খাব লাগে সেইটো ডক্টৰে তাত লিখি দিব, তাৰপিছতে গ্ৰহণ কৰিব। নহ'লে এনেই য'তে ত'তে এণ্টিবায়'টিক খালে বা আমি পশু পক্ষীকো আমি য'তে ত'তে এণ্টিবায়'টিক দিব নালাগে। সেইবিলাকৰ বিৰূপ প্ৰক্ৰিয়া বহুত বেছি, সেইবিলাকে দেহত মানুহৰ আৰু জীৱ জন্তুৰ দেহত ক্ষতি কৰিব পাৰে, কাৰণ এই বেক্টেৰিয়াবিলাক এই প্ৰতিৰোধী হৈ পৰে। মই ক'লোৱে ভাইৰাছজনিত বেমাৰত এণ্টিবায়'টিকৰ কোনো কাম নাই। চৰ্দি যদি কাৰোবাৰ হৈ আছে, ফ্লু বেমাৰ এটা ভাইৰাছজনিত বেমাৰ, এইটোৰ কোৰ্চ এটা থাকে, 3-4 দিনৰ পিছত লাহে লাহে এনেই ভাল হৈ যায়। এণ্টিবায়'টিক এনেই খাব নালাগে, অযথা এণ্টিবায়'টিক খালে তেতিয়াহ'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে ডক্টৰৰ পৰামৰ্শ লৈ ভৱিষ্যতে এণ্টিবায়'টিক খাব। এই বনত থকা জন্তুবিলাক কিছুমান মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে, ভাবে যে এইবিলাকৰ কিছুমান মেডিচিনেল ভেলু আছে, সেইকাৰণে এইবিলাক বস্তু ইয়াৰ পৰা চোৰণ কৰি বেলেগ বেলেগ ঠাইলৈকে যায়। চোৱাৰ ফলত এই বনৰীয়া জন্তুটো মাৰি পেলাই যিটো চোৰণ কৰি পেলাই বিক্ৰী কৰিলে ন, এই বনৰীয়া জন্তুটোত থকা বীজাণুবিলাক এঠাইৰ পৰা আন এঠাইলৈকে যাব। আমাৰ ইয়াতে এটা বনৰীয়া জন্তু আছে, ছাপ'জ জহামল এতিয়া প্ৰায় নেদেখা হৈ গৈছে। গাঁৱত দেখিছেনে জহামল? এই মই ক'লোঁ যে জহামলটোৱে পিছত যিটো বেমাৰ চাৰ্চ বুলি যিটো বেমাৰ আছিল, সেইটো বেমাৰটো কেনেকৈ আহিছে? বাদুলিৰ পৰা জহামল পাইছে। জহামলটো এতিয়া চিভেট কেট বুলি কয় কিছুমান ঠাইত। এই জহামললৈকে আহিছিল, জহামলৰ পিছত মানুহে আক্ৰান্ত হৈছিল, কাৰণ জহামলবিলাক মানুহে খায়। জহামলবিলাকো মানুহে খাইছিল কাৰণে এই জহামলৰ পৰা মানুহ সংক্ৰমিত হৈছিল। সেইকাৰণে এই বনৰীয়া জীৱ জন্তুবিলাক আচলতে আমি পাৰিলে সংৰক্ষণ কৰিব লাগে, সেইবিলাকক যাতে ধ্বংস কৰিব নালাগে। এতিয়া এইটো চাওক, এণ্টিবায়'টিক ইউজ ভাৰতবৰ্ষতে চাওকচোন আপোনালোকে চবতকৈ বেছি। যধে মধে এণ্টিবায়'টিক খোৱাটোৱে চবতকৈ বেছি এতিয়া ভাৰতবৰ্ষত দেখিছে আপোনালোকে কিমান বেছি ইউজ কৰে। চাইনাত কৰিও ভাৰতবৰ্ষত এণ্টিবায়'টিকৰ ইউজ বেছি। সেইকাৰণে আমি সাৱধান হ'ব, এই এণ্টিবায়'টিকবিলাক খোৱাৰ আগতে অলপ আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব। আমাৰ জীৱ জন্তুবিলাক এইবিলাক মই এটা দেখাইছোঁ, মানে ম্যানমাৰ বুলি যিখন জেগা, ম্যানমাৰ নাগালেণ্ড মণিপুৰৰ বৰ্ডাৰ এৰিয়া ম্যানমাৰ, এই তাতে বিক্ৰী হয় এই জীৱ জন্তু। আৰু আমাৰ চাউথ এছিয়ান কাণ্ট্ৰি, চাইনা, চীন, মালয়েছিয়া, থাইলেণ্ড, এইবিলাক যায়, কাৰণ সেইবিলাকত ইয়াৰে বহুত মূল্যত বিক্ৰী হয়। ইয়াৰে তেওঁলোকে মাংস ব্যৱহাৰ কৰে, তেওঁলোকে চালবিলাক ইয়াৰে কিবা কাৰণত মেডিচিনৰ কাৰণে ব্যৱহাৰ কৰে। ইলিগেলি ট্ৰেডিং হয়, ইলিগেলি মানে বেপাৰ হয়। এই বেপাৰ কৰাটো আচলতে অনুচিত। এই দুটা জন্তু মই দেখুৱাৰ কাৰণটো হ'ল, দুইটাই জন্তুৱে এইটো এটা এফালৰটো আপোনাৰ দেখিছে, এফালৰটো বাদুলি আৰু এইফালৰটো পেংগলিন। এইফালৰটো পেংগলিনৰ মাংস বহুতে খায় চাইনাত। পেংগলিনৰ এই ওপৰৰ যিটো ছাল, এনেকুৱা মৌ মাছৰ নিচিনা যিটো বাকলি, এই বাকলিটো ঔষধত ব্যৱহাৰ কৰে পেংগলিন। সেইকাৰণে এনেকুৱা ধৰণৰ এই বাদুলিৰ পৰা আৰু পেংগলিনত থকা যিটো কৰোণা ভাইৰাছ আৰু মানুহত যিটো কৰোণা ভাইৰাছ হৈছিল, COVID-19ত যিটো কৰোণা ভাইৰাছ, এইটোৰ বহুখিনি সামঞ্জস্য আছে। এতিয়া কিছুমানে কয় বাদুলিৰ পৰা পেংগলিনত আহিব পাৰে, পেংগলিনৰ পৰাও মানুহলৈকে আহিব। কিন্তু চাওক, 6,000 পেংগলিন ভাৰতবৰ্ষৰ পৰা মনে মনে বিক্ৰী হৈছিল। 6,000 পেংগলিন ভাৰতৰ পৰা বিক্ৰী হৈছিল। এতিয়া প্ৰায় পেংগলিন প্ৰায় নোহোৱাই হৈ যাব ধৰিছে ভাৰতত। গতিকে এইটোৱে ইলিগেল ট্ৰেডিংবিলাক হৈ থকাৰ ফলতো আমাৰ ইয়াৰ পৰা কিছুমান বেমাৰ অন্য ঠাইত গৈছে, অন্য ঠাইত আৰম্ভ হৈছে, তাৰ পৰা গৈ পেলাই লাহে লাহে লৈ পেলাই গোটেই বিশ্বতে কেতিয়াবা বিয়পি যাব পাৰে। এইবিলাক বেমাৰ, এই বহুতকেইটা বেমাৰ, 4-5টামান বেমাৰৰ কথা মই দেখাইছোঁ ইয়াতে। গতিকে বাদুলি অকল যে কৰোণা ভাইৰাছে বাদুলি থাকে এনেকুৱা নহয়, অন্য বহুত বেমাৰৰ বীজাণুও বাদুলিত থাকিব পাৰে। আৰু এই বাদুলিৰ পৰাই ডাইৰেক্টলি মানুহলৈকে নগ'লেও এই বাদুলিৰ লগত আমাৰ ঘৰচীয়া জন্তু বা বনৰীয়া অন্য জন্তুৰ সংস্পৰ্শ হয়, আৰু তাৰ ফলত কেতিয়াবা এইবিলাকৰ পৰা গৈ পেলাই মানুহৰ দেহত সোমাব। 2003 চনত যিটো কৰোণা ভাইৰাছ আৰম্ভ হৈছিল, চাৰ্চ বুলি চিভিয়াৰ একিউট ৰেছপিৰেশ্যন, তাতে এই জন্তুৰ পৰাই মানুহৰ দেহত সোমাইছিল। বাদুলিৰ পৰা এইটো জন্তুৰ পৰা মানুহৰ। এতিয়া তাতে এইটো জলবায়ু পৰিৱৰ্তন হ'লে এই সংখ্যা বহুত বাঢ়িব, এই মহৰ সংখ্যা যথেষ্ট বাঢ়িব। মহবিলাক এনেকুৱা ভয় লগা, এই মহবিলাকে বহুত বেমাৰ
সংক্ৰামক বেমাৰ মানুহলৈকে বিয়পায় বহুত ভাইৰাছ মহৰ বা বেক্টেৰিয়া বা পৰজীৱী মহৰ বংশবৃদ্ধি কৰে আৰু মহৰ পৰা মানুহলৈকে আহে গতিকে মহৰ সংখ্যাটো বহুত বাঢ়ে 2030 চনত গোটেই বিশ্বজুৰিয়ে ৰেবিজ ৰোগ মানে জলাতংক ৰোগটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে আৰু ভাৰতবৰ্ষতো 2030 চনত এই বেমাৰটো যাতে নহয় তাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে ভাৰতবৰ্ষত ৰেবিজৰ সংখ্যা বহুত বেছি এই জলাতংক ৰোগৰ সংখ্যাটো বহুত বেছি বিশ্বৰ কিছুমান দেশত এতিয়া জলাতংক বেমাৰটো নাই কিন্তু ভাৰতবৰ্ষত 36% যিবিলাক বেমাৰটো 36% ভাৰতবৰ্ষত আৰু এই বেমাৰটো কেনেকুৱা বেমাৰ জানেনে আটাইতকৈ ভয় লগা বেমাৰ বছৰি প্ৰায় 20,000 মান মানুহ মৰে ৰোগৰ লক্ষণ দেখা দিলে এই ৰোগটোৰ পৰা মানুহ বাচিব নোৱাৰে সেইকাৰণে এইটো ভয় লগা বেমাৰ অত্যন্ত ভয় লগা বেমাৰ সেইকাৰণে ৰেবিজ বেমাৰ হ'লে কি হয় পানীটো খাব নোৱাৰে এইটো পানীটো যদি পেচেণ্টৰ ওচৰত লৈ যায় সি দেখিলে ভয় খাব পেচেণ্টটো দেখিলে ভয় খাব পানীটো কিয় আমাৰ পানী গিলিবৰ কাৰণে যিটো নলী থাকে এই নলীটো পেৰালাইচিছ হৈ যায় গতিকে আমি পানীও গিলিব নোৱাৰোঁ খাদ্য বস্তুটো গিলাটো বিৰাট কথা পানীও গিলিব নোৱাৰে সেইকাৰণে পানীৰ প্ৰতিও ভয় হৈছে সেইকাৰণে এই বেমাৰটো খুব ভয় লগা বেমাৰ ৰিচেণ্টলি আপোনাৰ 15 বছৰৰ ল'ৰা এটাই কি কাৰণত ৰেবিজ হৈ পেলাই মৰিল তেওঁ বেমাৰৰ কুকুৰে কামুৰিলে কুকুৰে কামোৰাৰ পিছত যিটো ভেকচিন ল'ব লাগিছিল চিটা ল'ব লাগিছিল সেই চিটাটো তেওঁ নল'লে নলোৱাৰ পিছত 3 মাহৰ পিছত এই ল'ৰাজন মৃত্যুমুখত পৰিছে গুৱাহাটী মেডিকেল কলেজত এইটো সজাই এইটো উদাহৰণটো মই দিছোঁ সজাই ইয়াতো আপোনালোকৰ গোৱালপাৰাতো কেইবাটাও এনেকুৱা উদাহৰণ আছে য'ত তেওঁলোকে যিটো বেজী ল'ব লাগিছিল কুকুৰে কামোৰাৰ পিছত বা আঁচোৰাৰ পিছত সেই বেজীটো নলোৱাৰ পিছত গৈ পিনে তেওঁলোকে মৃত্যুমুখত পৰিছে সেইকাৰণে এইটোৱে ডাঙৰ এটা সমস্যা আহিব পাৰে কিয় আমি বেমাৰটো নিয়ন্ত্ৰণ কৰিব পাৰিলেতো খুবেই ভাল কিন্তু এই ৰাস্তাত ঘূৰি ফুৰা কুকুৰবিলাকক যদি আমি চিন্তা দিব নোৱাৰোঁ তেতিয়াহ'লে বা এইবিলাকৰ বংশ যদি কমাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে সমস্যা 1.5 কোটি ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আছে ভাৰতবৰ্ষত আৰু তাৰে ভিতৰত আমাৰ অসমতো প্ৰায় 2,14,000 এই গৰাকীবিহীন মানে ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আছে এই ৰাস্তাত ঘূৰি ফুৰা কুকুৰবিলাকে বিপদ 1,000 যদি ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আছে তাৰে প্ৰায় 200 কুকুৰে মানুহক খাব 2023 আমাৰ প্ৰায় 24 লাখ মানুহক কুকুৰে কামুৰিছে 24 লাখ মানুহক কুকুৰে কামুৰিছে তাৰে বহুত মানুহে জানিলে যে কুকুৰে কামুৰিলে বেজী ল'ব লাগে সেইকাৰণে বহুত মানুহ মৰা নাই কিন্তু 20,000 মান মানুহ প্ৰতি বছৰে মৰে এই 20,000 মান মানুহ কিয় মৰে এই 20,000 মান মানুহ মৰাৰ কাৰণ হ'ল তেওঁলোকৰ এই কুকুৰে কামোৰাৰ পিছত যিখিনি আমি বেজী ল'ব লাগে বা সেইখিনি ধুই দিব লাগে এইবিলাক কাম নকৰোঁ এইবিলাক নকৰাৰ কাৰণে এই মানুহখিনি তাত মানে মৃত্যুমুখত পৰে কুকুৰৰ আচলতে চেলাইভা বুলি কয় যিটো লেলাউটিত ভাইৰাছটো থাকে এই লেলাউটিত ভাইৰাছটো থাকে আৰু এই ভাইৰাছটো এই কামোৰাৰ লগে লগে কামোৰাৰ দেহৰ পৰা আমাৰ যিবিলাক ক্ৰীড়া আছে স্নায়ু দি এইটো গৈ পেলাই মগজু পায় আৰু মগজুত ভাইৰাছটোৰ বংশবৃদ্ধি হয় আৰু বংশবৃদ্ধি হোৱাৰ ফলে মানুহে ভ্ৰম ভুগিব আৰম্ভ কৰে আন্ধাৰ থাকিব বিচাৰে কাৰণ মানে পোহৰ দেখিলে ভয় পোহৰ যাব নিবিচাৰে আৰু প্ৰথমতে জ্বৰ উঠিব তাৰপিছত এইবিলাক বিষ হ'ব তাৰপিছত পানী ধৰিব তাৰপিছত পানী খাব ভয় কৰিব তাৰপিছত মৃত্যু হ'ব আৰু এই লক্ষণটো দেখা দিলে পিছত ডক্টৰৰ ওচৰত নিও লাভ নাই কিয় এইটো পেচেণ্টক আৰু ডক্টৰে বচাব নোৱাৰে কুকুৰে কামুৰিলে বা আঁচুৰিলে প্ৰথমতে কি কৰিব লাগে চাবোন পানীৰে ঠাইখিনি 10 মিনিটত ধুই দিব লাগে চাবোন পানীৰে ধুই দিব লাগে যিকোনো চাবোন হ'ব পাৰে চাবোন পানীৰে ধুই দিলে কি হ'ব তাতে যিটো এই ভাইৰাছটো লাগি আছিল ন এই ভাইৰাছটো কমি যাব এটা কুকুৰে যদি 10জন মানুহক কামুৰে একেলগে 10জন মানুহক কামুৰে প্ৰথম মানুহজনক যেতিয়া কামুৰিছিল সেই মানুহজনৰ ৰেবিজ হোৱাৰ সাংঘাতিক মানে হ'ব পাৰে মানে কিয় সাংঘাতিক সমস্যা হ'ব পাৰে কিয় সেইজনত ভাইৰাছৰ পৰিমাণ বেছি থাকে প্ৰথমটোক যিজনক কামুৰিব তাত ভাইৰাছৰ পৰিমাণ বেছি থাকিব দ্বিতীয়টোক
অলপ কমি গ'ল, তৃতীয়তে কমি গ'ল, 10 নম্বৰটোৰ ৰেবিজ নহ'ব পাৰে। ৰেবিজ নহ'লেওতো ডক্টৰে আপোনাক ভেকচিন ল'বই ক'ব আৰু এইখিনি কাম কৰিবই লাগিব। মই তথাপিও কৈছোঁ কি কেতিয়াবা গাঁৱৰ মানুহে সজাৰ ওচৰত যায় নহয়, সজাৰ ওচৰত সজাই ভাল কৰা বুলি কয় যে এই লাষ্টৰ এজন মানুহক যদি তেওঁ ভাল কৰিলে এইটোতো এনেও ভাল হ'ব পাৰে, কাৰণ এইটোতো ৰেবিজ নহয়, এইটো এনেও ৰেবিজ নহয়। কিন্তু প্ৰথমটো ভাল কৰিব নোৱাৰে, প্ৰথমটো এতিয়াও ভাল কৰিব নোৱাৰে তেওঁ যদি এই ব্যৱস্থাটো নলয়। কি ব্যৱস্থা ল'ব লাগিব? এই কামোৰাৰ লগে লগে সেইটো খাই চাবোন পানীৰে 10 মিনিট ধুই দিওঁ। ল'ৰা ছোৱালীয়ে স্কুলত গৈছে, স্কুলত গ'লে গৈ পেলাই স্কুলত থাকিলে স্কুলতে যদি সুবিধা আছে স্কুলতে ধুব লাগিব, স্কুলতে ধুব লাগিব, আৰু ফলত কৰিব নালাগে। ধোৱাখিনি কামখিনি লগে লগে কৰিব, ধোৱা কামটো লগে লগে কৰি দিলেও ধৰক যিটো মুখত কামুৰিছে আমাৰ আৰু বেছি ভয়, কাৰণ মগজুৰ ওচৰতে মগজুৰ ওচৰতে যিমানেই ওচৰত থাকে না সিমানেই বেছি ভয়। ভৰিৰ পৰা মগজুলৈকে আহিব লাগিলে ভাইৰাছটো প্ৰায় 3-4 মাহ সময় লাগে। 3-4 মাহৰ পিছত কেতিয়াবা লক্ষণ দেখা দিয়ে, ৰোগীটো মৰি যাব পাৰে। কিন্তু মুখত যদি কাৰোবাক কামুৰিছে তেতিয়াহ'লে বা ডিঙিত কামুৰিছে তেতিয়াহ'লে এসপ্তাহতো বেমাৰ লক্ষণ দেখা দিয়ে মৰি যাব পাৰে। গতিকে এসপ্তাহ বা 10 দিনতে কেতিয়াবা বেমাৰ লক্ষণ দেখা দিয়ে। কিন্তু সেইটোৰ কাৰণে আমাৰ উপায় আছে, সেই উপায়টো আমি ল'ব। মইতো ক'লোৱে প্ৰথম হ'ল চাবোন পানীৰে ধুই দিয়া। দ্বিতীয়তে কি হ'ল আপোনালোকে হস্পিটেলত গৈ এইটোৰ টিকা ল'ব, ভেকচিন। আজিকালি ভেকচিনটো বিনামূলীয়াকৈ দিয়া হয়, এই ভেকচিনটো বিনামূলীয়াকৈ দিয়া হয়। প্ৰত্যেকখন হস্পিটেলতে এই কুকুৰ কামোৰাৰ চিটা বিনামূলীয়াকৈ দিয়া হয়। আৰু চিটাটোৰ 2টা প্ৰকাৰৰ চিটা আছে, এটা চিটা 5টা ল'ব লাগে, এটা চিটা ল'লে 4টা ল'ব লাগে। গতিকে 5টাটো আজিকালি লাহে লাহে কমি গৈছে, এতিয়া 4টা ল'লেই হ'ল। 4টা চিটা ল'লে তাৰে কি ল'ব? প্ৰথম দিনাখন ল'ব লাগিব কামোৰাৰ দিনাখনো, তাৰপিছত 3 দিন ল'ব লাগে, 3 দিন পিছত, তাৰে 7 দিন পিছত ল'ব লাগে এটা, তাৰপিছত এটা 21 দিন পিছত ল'ব। 21 দিনত যদি আপোনাৰ অসুবিধা হ'ল কিবা কাৰণত 28 দিন পিছত ল'ব। গতিকে এই 4টা লোৱাৰ পিছত আপোনাৰ চিন্তা নাই। কিন্তু যদি এটাও ভেকচিন লোৱা নাই, অকল চাবোন পানীৰে ধুইছে, তেতিয়া কিন্তু এতিয়াও গোটেইখিনি বেমাৰ ভাল নহয়। সেইকাৰণে চাবোন পানী ধোৱাটো প্ৰাথমিক চিকিৎসা, আৰু দ্বিতীয় চিকিৎসা হ'ল চিটা লোৱা। আৰু যদি কাৰোবাক বেছিকৈ কামুৰিছে তেতিয়া আমাৰ চিটাৰ উপৰিও আৰু এটা মেডিচিন দিয়া হয়, এইটো কয় ইমিউনোগ্লোবুলিন বুলি কয়। এই ডক্টৰজনে কৈ দিব যে এইটো আপুনি চিটাটো ল'বই লাগিব, তাৰ কাৰণে আৰু এটা ব্যৱস্থা কৰা আছে, এইটো ইমিউনোগ্লোবুলিন বুলি কয়, সেইটোও ল'ব লাগিব। আৰু এই ভেকচিনটো আপোনালোকে বিনামূলীয়াকৈ পাব পাৰে। এতিয়া ভাৰত চৰকাৰে সব ডিছপেঞ্চাৰীতে বিনামূলীয়াকৈ এইটো চিকিৎসা কৰাৰ ব্যৱস্থা কৰি দিছে। আপোনালোকে মাত্ৰ সজাগ হ'ব লাগে, আৰু আপোনালোকে চবকে ক'ব লাগে যে কুকুৰে কামুৰিছে যদি অজাৰ ওচৰত নাযাবি, যাবি চিকিৎসা। সেই কুকুৰে কামোৰা বা আচুৰাৰ 24 ঘণ্টাত বেজীটো ল'ব লাগে, আৰু সেইটো 24 ঘণ্টাটোৰ ভিতৰত ল'লে সেইটো 0 ডে। আৰু তাৰে 3 দিন পিছত সেই ভেকচিনটো লোৱাৰ 3 দিন পিছত এটা ল'ব লাগে, তাৰে আৰু 7 দিন পিছত এটা ল'ব লাগে, তাৰে আৰু 21 দিন পিছত যদি ল'ব পাৰিলে ভাল, নহ'লে 28 দিন পিছত ল'ব লাগে। মুঠৰ 4টা, এই 4টা কিন্তু আপোনালোকে ল'ব লাগিব। আৰু যদি কাৰোবাক বেছিকৈ কামুৰিছে, মুখৰ অঞ্চলত বহুত বেছিকৈ কামুৰিছে বা ভৰিটো বহুত বেছিকৈ কামুৰিছে, তেতিয়াহ'লে অকল ভেকচিনটো ল'লে নহ'ব, তাৰ ওপৰত ইমিউনোগ্লোবুলিন বুলি যিটো মেডিচিন আছে সেইটো মেডিচিনো আপোনালোকক ডক্টৰে দিব। সেইটো দিলে আৰু চিন্তা নাথাকে, আৰু কোনো ধৰণৰ ভয়ৰ কথা নাই। বেমাৰ কেতিয়াবা এনথ্ৰাক্স বুলি কয়, কেঁচুৱা। এই বেমাৰটো অসমীয়াতে কয় কেঁচুৱা বেমাৰ। কেঁচুৱা বেমাৰ কি হয়? গৰুটোৰ বেমাৰ হ'লে কেতিয়াবা হঠাৎ গৰুটোৰ নাকে মুখে তেজ ওলাই, পেটটো ফুলি যায়, জ্বৰ হয়, মৰি যায়। আৰু এই বেমাৰটো হ'লে কেতিয়াবা গৰুটোৰ যদি হঠাৎ মৰা নাই, অলপ দীঘলীয়া হয়, তেতিয়াহ'লে এই ডিঙিটো ফুলি পেলাই অলপ পানী বন্ধা নিচিনা হয়, আৰু জ্বৰটো থাকে, আৰু কেতিয়াবা মৰিলে নাকে মুখে তেজ ওলায়। এনেকুৱা বেমাৰৰ হ'লে এই গৰুটো কেতিয়াও পথাৰত মুকলিভাৱে পেলাব লাগে। এনেকুৱা গৰু সদায় গাত খান্দি পুতিব লাগে, কাৰণ এনেকুৱা মুকলিভাৱে এনেকুৱা গৰু যদি পথাৰত পেলায়, এই বেমাৰৰ বীজাণুটোৱে হাজাৰ হাজাৰ ৰেণু বুলি কয়, সৰু সৰু মানে বীজাণু পথাৰত উৎপন্ন কৰে।
আৰু সেইবিলাক ৰেণু সেই পথাৰতে বহুত দিন ধৰি থাকিব তাতে সেই গৰুটো মৰি গ'ল মৰি পেলাই তাত থাকি গ'ল তাৰপিছত যিবিলাক গৰুৱে তাতে ঘাঁহ খাব আহিলে সেই গৰুটো আক্ৰান্ত হ'ব আৰু পথাৰত খেতি কৰিব যোৱা মানুহজনক যদি এই ৰেণুটো উশাহৰ লগত লৈ গৈছে তেতিয়া তেওঁ আক্ৰান্ত হ'ব সেইকাৰণে এই এনথ্ৰাক্স বেমাৰটো গৰুটো ভালকৈ পুতি পেলোৱাটো বা পুৰি পেলোৱাটো দৰকাৰ গাহৰিটো হ'ব পাৰে ছাগলীটো হ'ব পাৰে আপোনাৰ গৰুটো হ'ব পাৰে মহতো হ'ব পাৰে যিকোনো জন্তুতে এই এনথ্ৰাক্স বেমাৰটো হ'ব পাৰে গাহৰি কুকুৰত অলপ কম পৰিমাণে হয় কিন্তু পোহনীয়া জন্তুত বেছিকৈ পোহনীয়া মানে গৰু ছাগলীত বেছিকৈ মানে জণ্ডিছ হ'ল এটা বেমাৰ নহয় জণ্ডিছটো এটা বেমাৰৰ লক্ষণ গতিকে গাঁৱত প্ৰায় 80% মানুহক গাঁৱত বাস কৰা মানুহৰে এবাৰ নহয় এবাৰ জণ্ডিছ হৈছেই জণ্ডিছ বহুত কাৰণত হ'ব পাৰে কিন্তু এটা কাৰণ আমাৰ এই জণ্ডিছ হোৱাৰ এটা কাৰণ হ'ল গাঁৱৰ মানুহবিলাকে কিছু এই বেমাৰটোৰ প্ৰতি সচেতন নোহোৱা মানে গাঁৱত যদি জানে পথাৰত খেতি কৰি থাকোঁতে পথাৰৰ পানী কেতিয়াও মুখত নিদিব বা আপোনাৰ পুখুৰীত যদি আপোনালোকে আপোনাৰ গা ধুইছে সেই পুখুৰীটোৰ পানীটো মুখত কেতিয়াও নিদিব বা চকুত নিদিব কাৰণ কি হয় এই পথাৰত খেতি কৰা পানী বা পুখুৰীটোত আবদ্ধ হৈ থকা পানীটো তাত থকা নিগনি বা অন্য যিবিলাক পথাৰত চলি ফুৰা জন্তু এইবিলাকৰ পেচাবৰ পৰা এই বেক্টেৰিয়াটো তাত পেচাবৰ পৰা পানী থাকে গতিকে এই পানীটো প্ৰদূষিত হৈ থাকে এই পানীটো আপোনালোকে যদি মুখত দিছে বা চকুত দিছে তেতিয়াহ'লে আপোনালোকে কিছুদিন পিছত আপোনালোকৰ জণ্ডিছটো পিছত হয় আৰম্ভণিতে জ্বৰ হ'ব গা বিষ হ'ব বমি হ'ব কেতিয়াবা আৰু তাৰপিছত গৈ পেলাই জণ্ডিছ দেখা দিয়ে আৰু যেতিয়া বহুত ডক্টৰে কৈছে যে যেতিয়া জণ্ডিছৰ লক্ষণ দেখা দিয়ে তেতিয়াহে তেওঁলোকে ডক্টৰৰ ওচৰত যায় তেতিয়া দেৰিয়ে হৈ যায় জ্বৰ হোৱাৰ লগে লগে জ্বৰ গাৰ বিষ হোৱাৰ লগে লগে ডক্টৰক দেখাব পাৰিলে টেষ্ট পৰীক্ষা কৰি দিলে তেওঁলোকে পৰীক্ষা কৰিলে গম পায় যে এইটো জণ্ডিছটো কি কাৰণে হৈছে মই সেইকাৰণে কৈছোঁ জণ্ডিছ হোৱাৰ কাৰণ বহুত আছে কিন্তু তাৰে ভিতৰত এটা কাৰণ এই বেক্টেৰিয়াটো লেপ্ট'স্পাইৰাম বেক্টেৰিয়া বুলি কয় আৰু এইটো প্ৰদূষিত পানীৰে থাকে পানী ঘৰত খোৱা পানীও আপোনালোকৰ পৰিষ্কাৰ কৰি খোৱা ভাল আপোনালোকে উতলাই যদি খাব পাৰেতো খুবেই ভাল আপোনাৰ যিবিলাক দোকান পাহাৰ আছে যিবিলাকত পানী ব্যৱহাৰ কৰে ন এইবিলাকত পানীবিলাক কিছুমান প্ৰদূষিত পানী ব্যৱহাৰ কৰে এইবিলাক পানী কেতিয়াও খোৱাটো উচিত নহয় জ্বৰ হ'ব বমি হ'ব গাৰ বিষ চকুটো ৰঙা দিয়া এনেকুৱা যেতিয়া জণ্ডিছ ৰোগৰ লক্ষণ দেখা দিয়ে তেতিয়াই ডক্টৰৰ ওচৰত যোৱা বুলি কয় বহুত ডক্টৰে কয় যে জণ্ডিছ আৰু তেতিয়া বহুত সময়ত মানুহে জণ্ডিছ হ'লেও ডক্টৰৰ ওচৰত যাব নিবিচাৰে বুলি কয় জণ্ডিছ হ'লেও ডক্টৰৰ ওচৰত যাব কিছুমানে গাঁৱৰ বেজালী ঔষধ এতিয়াও ব্যৱহাৰ কৰে বুলি কয় কিন্তু বেজালী ঔষধ ব্যৱহাৰ কৰাটো ভাল সেইটো কৰাত কৰি ডক্টৰৰ পৰামৰ্শ ল'লে এইটোৰ কাৰণেও চিকিৎসা আছে সময়মতে যদি চিকিৎসাটো লয় তেতিয়াহ'লে ভালকৈ ভাল হয় নহ'লে কেতিয়াবা জণ্ডিছ ৰোগৰ পিছতো মানুহ মৃত্যুমুখত পৰিব পাৰে এইটো এটা নতুনকৈ অহা বেমাৰ আমাৰ ইয়াতে এতিয়ালৈকে ধৰা পৰা নাই কিন্তু কেৰেলাৰ এই বেমাৰটো প্ৰায় হৈয়ে আছে 2019 পৰা এতিয়া প্ৰতি বছৰে এই বেমাৰটো হৈ আছে এইটো বেমাৰটো আপোনাৰ ঘৰৰ ওচৰতে থকা বাদুলিৰ পৰা হ'ব বাদুলি খোৱা ফল মূল আধা খোৱা ফল মূল কেতিয়াও নাখায় জন্তুকো নিদিব বাদুলিয়ে আধা খোৱা ফল মূল গৰুকো বা জন্তু আপোনাৰ গাহৰিকো নিদিব এই আধা খাই পেলাই যেতিয়া মধুৰিআমেই হওক বা আমেই হওক বা লিচুৱেই হওক বা অন্য ফলেই হওক সেইখিনি সময়ত এই বাদুলিবিলাক আহে বহুত সময়ত বাদুলিৰ কেঁচা ফলটোত লাগিব পাৰে বা আধা খাব পাৰে পেচাবটো লাগিলেও সেই ফলটো আনি পেলাই যদি আপোনালোকে ভালকৈ ধোৱা নাই নোধোৱাকৈ যদি আপোনালোকে খাইছে তেতিয়াও কিন্তু এই বেমাৰটো সংক্ৰমণ হ'ব এতিয়ালৈকে আমাৰ ইয়াতে কেছ আমি এটাও নেপা ভাইৰাছৰ কেছ এতিয়ালৈকে হোৱা নাই কিন্তু কেৰেলাত যিমানটা কেছ হৈছে না গোটেইকেইটা মানুহ মৰিছে কেৰেলাত যিমানটা নিপা ভাইৰাছৰ কেছ হৈছে না গোটেইকেইটা মানুহ মৰিছে আৰু এইটো ভয় লগা এইটো সংক্ৰামক এই এজন মানুহ ঘৰৰ মানুহ এজন যদি নিপা ভাইৰাছত আক্ৰান্ত হয় তেতিয়া তেওঁৰ পৰা অন্য এজন মানুহলৈকে এই বেমাৰটো বিয়পে সেইকাৰণে সাৱধান আৰু খেজুৰ গছৰ ৰস বহুত মানুহে খায় খেজুৰ গছৰ ৰসটো আনিবৰ কাৰণে কি কৰে তাতে এটা টেকেলিও দি দিয়ে টেকেলি এটা ওলমাই দিয়ে খেজুৰ গছৰ ৰসটো তাতে পৰে আৰু বাদুলিবিলাকে ৰাতি
কেতিয়াবা বা দিনতে কেতিয়াবা আহি পেলাই এই তাতে খেজুৰ গছৰ মিঠাটো খেজুৰ গছৰ তাতে বাদুলিটোৱে এই কলহটোত পেচাব কৰে আৰু বাদুলিটোৰ মুখৰ চেলাইভাও তাতে কলহটোত পৰে। সেই কলহটো নুমাই নি পেলাই মানুহে যদি এনেই খাই দিয়ে এইটো এই নিপা হ'ব। কিন্তু বাংলাদেশ আমাৰ ওচৰত থকা বাংলাদেশত বহুত মানুহৰ হৈছে এই নিপা ভাইৰাছটো এই খেজুৰ গছৰ ৰস খোৱাৰ কাৰণে। এতিয়া তেওঁলোকে কি কৰিছে এইটো গম পালে, এতিয়া গম পাই পেলাই খেজুৰ গছৰ ৰসটো এনেই নাখায়, তেওঁলোকে এইটো ৰস আনি তেওঁলোকে পেষ্টুৰাইজ কৰে। এই গাখীৰ যেনেকৈ পেষ্টুৰাইজ কৰে 56 ডিগ্ৰী চেণ্টিগ্ৰেডত উতলাই এই একদম 100 ডিগ্ৰী নহয় 56 ডিগ্ৰী চেণ্টিগ্ৰেড গৰম কৰি দিয়াৰ পিছত ভাইৰাছটো মৰি যায়, তাৰপিছত গৰম। কিছুদিন আগতে বেমাৰটো আৰম্ভ হৈছিল, এতিয়া বেমাৰটো এতিয়া নাই। এই চৰাই ফ্লু বুলি হ'লে চৰাইটোৰ কাৰণে অতি মাৰাত্মক আৰু আক্ৰান্ত চৰাইটো বজাৰত বিক্ৰী কৰে কেতিয়াবা, বা সেইটো মাংস কিনিব যোৱাতে মানুহজনে কেতিয়াবা আক্ৰান্ত হ'ব পাৰে, বা সেনেকুৱা চৰাই কণী কেতিয়াবা মানুহে খালেও ভালকৈ যদি তেওঁ খোৱাৰ পদ্ধতি যদি ঠিকমতে নহয় তেতিয়াও এই বেমাৰটো মানুহৰ গালৈকে আহিব পাৰে। চৰাই ফ্লু হ'লে আচলতে কোৱা হয় কি 3 কিলোমিটাৰ ডিষ্টেঞ্চৰ যিমানখিনি চৰাই আছে এই চৰাইবিলাকক মাৰি পেলাব যাতে চৰাই ফ্লুটো বিয়পি নাযায়। বেমাৰটো হ'লে আপোনালোকে সজাগ কৰা দৰকাৰ। কাৰোবাৰ ওচৰত যদি আপোনালোকৰ ব্ৰইলাৰ ফাৰ্ম আছে বা কুকুৰাৰ ফাৰ্ম আছে, এনেকুৱা যদি লক্ষণ দেখায় হঠাতে বহুত চৰাই মৰি গ'ল, লগে লগে আপোনালোকে ডক্টৰৰ খবৰ দিয়াটো দৰকাৰ। নহ'লে কি হ'ব, তাৰ পৰা গৈ পেলাই মানুহো আক্ৰান্ত হ'ব পাৰে বা সেইবিলাক চৰাই নি পেলাই বজাৰত বিক্ৰী হ'ব পাৰে। বজাৰত বিক্ৰী হোৱাতে বজাৰৰ পৰা কিনিব আনিব যোৱা গ্ৰাহক কিছুমানেও আক্ৰান্ত হ'ব। মই কিয় কৈছোঁ, এইকেইটা আপোনালোকে বহুত মানুহে এতিয়াও এইকেইটা সাধাৰণ বুলি ভাবে, সাধাৰণ নহয়, এইকেইটা মাৰাত্মক। এই গোটেইকেইটাই মাৰাত্মক। এই গোটেইকেইটাৰ ভিতৰত মই দেখিছোঁ ওপৰৰ কথা হ'ল এডিছ মহ বুলি কয়, আৰু এটা হ'ল এন'ফিলিছ মহ আৰু এটা কিউলেক্স মহ। এই গোটেইকেইটা মহে ভয় লগা, কাৰণ এইকেইটা মহে মাৰাত্মক বেমাৰৰ বীজাণু অন্য জন্তুৰ পৰা আনি পেলাই মানুহলৈকে বিয়পায়। সেইকাৰণে এই মহবিলাকৰ পৰা আপোনালোকে সাৱধান। আপোনালোকে ঘৰত সদায় আঁঠুৱা তৰিবলৈ ব্যৱহাৰ কৰিব, আৰু মহটো যাতে কম হৈ থাকে তাৰ কাৰণে আপোনাৰ ঘৰৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখক। আৰু সৰু ল'ৰা ছোৱালীক দিনতো খুৱাই থ'লে আঁঠুৱা ব্যৱহাৰ কৰি দিয়ক। নহ'লে কি হ'ব, এই এন'ফিলিছ মহে আপোনালোকৰ মেলেৰিয়া আহিব, নহ'লে কিউলেক্স মহে আপোনাৰ জাপানীজ এনকেফেলাইটিছ বুলি যিটো বেমাৰ আছে, জাপানীজ এনকেফেলাইটিছ বেমাৰটো ইয়াতে গোৱালপাৰাটো আগতে হৈছে মই দেখিছোঁ। গতিকে জাপানীজ এনকেফেলাইটিছ হ'ব, নহ'লে বা ডেংগু হ'ব, নহ'লে বা চিকুনগুনিয়া হ'ব, নহ'লে বা জিকা ভাইৰাছ হ'ব। এনেকুৱা ধৰণৰ বেমাৰ আহিব। গতিকে আপোনালোকে মহৰ প্ৰতি সাৱধান। মহৰ সংখ্যা যিমানেই কমাব পাৰিব সিমানেই ভাল, কাৰণ মহে বহুত সংক্ৰামক বেমাৰত বিয়া পায়। গতিকে মহটো ডাঙৰ শত্ৰু বুলি ক'ব পাৰি। মহ এই গ্ল'বেল ৱাৰ্মিং বুলি কয়, যিটো গ্ৰীষ্ম মানে গৰম বাঢ়ি গৈছে নহয়, গৰম বাঢ়ি যোৱাৰ কাৰণে এই মহৰ সংখ্যাটোও বহুত বাঢ়িছে। গতিকে মহৰ সংখ্যা বাঢ়ি গ'লে আমাৰ আৰু কিছুমান বেমাৰ, নতুন নতুন বেমাৰ মানুহৰ মাজত আহিব। সেইকাৰণে আপোনালোকে সাৱধান, মহৰ কামোৰৰ পৰা আঁতৰি থাকক। মাথা বিষ হৈছে, জ্বৰ হৈছে, লগে লগে ডক্টৰৰ পৰামৰ্শ। জাপানীজ এনকেফেলাইটিছ হ'লে তাৰে চিকিৎসা নাই, যেনেকৈ ৰেবিজ ৰোগৰ চিকিৎসা নাই, জাপানীজ এনকেফেলাইটিছৰ আচলতে চিকিৎসা নাই। সেইকাৰণে জাপানীজ এনকেফেলাইটিছ হ'লে লগে লগে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে, হস্পিটেলত যাব লাগে, আৰু তেতিয়া ৰোগীটো ভাল হৈ যাব। আৰু যদি চিকিৎসাৰ অৱহেলা কৰে তেতিয়াহ'লে জাপানীজ এনকেফেলাইটিছত মৃত্যু হ'ব। আৰু বিশেষকৈ 15 বছৰৰ তলৰ ল'ৰা ছোৱালীক যদি সন্দেহ হয় জাপানীজ এনকেফেলাইটিছ হোৱা বুলি, লগে লগে ডক্টৰৰ ওচৰত নিব লাগে। আৰু ডিঙিটো এনেকৈ ষ্টিফ হৈ ধৰে, মাথা বিষ হয়, মূৰৰ বিষ হ'ব, জ্বৰ হ'ব, তেতিয়া এনেকুৱা অঞ্চলৰ লক্ষণ দেখা পালে ডক্টৰৰ পৰামৰ্শ ল'ব। নহ'লে কি হয়, পিছলৈকে নিলে ল'ৰাটোৰ পেৰালাইচিছ বা অন্য হাত ভৰিত কেতিয়াবা পেৰালাইচিছ হৈ পংগু হ'ব পাৰে, আৰু নহ'লে বা মৃত্যুমুখত পৰিব। সেইকাৰণে জাপানীজ এনকেফেলাইটিছৰ আজিকালি প্ৰতিৰোধ কৰাৰ কাৰণে ভেকচিন দিয়া হৈছে। 15 বছৰৰ তলৰ শিশুবিলাকক যিবিলাক অঞ্চলত জাপানীজ এনকেফেলাইটিছ হৈ থাকে, আপোনালোকৰ ইয়াৰে যিবিলাক 15 বছৰৰ ল'ৰা ছোৱালী আছে
চবকে জাপানীজ এনকেফেলাইটিছৰ ভেকচিন দিয়াৰ ব্যৱস্থাটো চিকিৎসালয়ত আছে আৰু এইটো বিনামূলীয়াকৈ দিয়া হয়। এইটো ব্যৱস্থাটো আপোনালোকে গ্ৰহণ কৰাটো দৰকাৰ। জাপানীজ এনকেফেলাইটিছৰ ভাইৰাছটো গাহৰিত হয়, গাহৰি থাকে, কিন্তু গাহৰিৰ পৰা কেতিয়াবা মহে মানুহলৈকে কঢ়িয়াই আনিব পাৰে। গৰুৰ যদি টিবি হৈ থাকে, এনেকুৱা টিবি এটাৰ পৰা যদি আপোনালোকে গাখীৰ খাই আছে, তেতিয়া মানুহৰ টিবি হ'ব। সেইকাৰণে মই কৈছিলোঁ যে গৰুৰ গাখীৰটো কেঁচা গাখীৰ ল'ৰা ছোৱালীক খাব দিব নালাগে, আপোনালোকৰ নাখালে ভাল। সেইটো গাখীৰটো গৰম কৰি খালে ভাল। নহ'লে কোনটো গৰুৰ টিবি হৈ আছে আপোনালোকে নাজানে। বহুত সময়ত টিবিৰ লক্ষণটো লগে লগে দেখা নাপায়, বহুত দিন পিছত লক্ষণটো দেখা পায়। সেইকাৰণে টিবি হোৱা গৰু এটাৰ গাখীৰ খোৱাটো ভয় লগা, কাৰণ টিবিটো মানুহৰ হোৱা টিবিটোত কৰি এইটো অলপ বেলেগ। গৰুৰ পৰা যোৱা টিবিটো হ'লে কি হ'ব, আপোনাৰ হাড়ত হ'ব টিবি, পেটৰ হ'ব, পেটৰ পাকস্থলীত হোৱা টিবি, ইণ্টেষ্টাইনত হোৱা টিবি। সেইকাৰণে এইটো টিবি সাধাৰণতে হাঁহ হোৱা টিবিত কৰি অলপ বেলেগ। আপোনাৰ টিবি হ'লে এই হাড়ৰ ভিতৰত টিবি হ'ব। বেছিভাগ গাহৰিতে এই পিঠাপেলুটো থাকে, আৰু এই পিঠাপেলুটোৰ কিছুমান এটা পিঠাপেলুটো এনেকুৱা দেখাতকৈ এনেকুৱা দীঘল, বহুত ডাঙৰ, কিছুমান সৰু সৰু অংশৰ নিচিনা বস্তু হয়। সেই অংশবিলাক গাহৰিৰ মাংসত থাকে, আৰু সেনেকুৱা গাহৰিৰ মাংস যদি ভালকৈ সিজাই নাখায়, তেতিয়াহ'লে তাৰ পৰা গৈ পেলাই মানুহ আক্ৰমণ হয়। সেইকাৰণে এই চিষ্টিচাৰ্কোচিছ বেমাৰটো হ'লে আপোনাৰ কি হ'ব পাৰে, দেখিলে এইটো মাংসটো, এই মাংসটোত মানে এই পেলুটো আছে, পেলু থকা মাংস। এইবিলাক গাহৰিৰ মাংস কম দামতে কেতিয়াবা বজাৰত দিলে সেইটো খালে আপোনালোকৰ কেতিয়াবা এই বেমাৰটো হোৱাৰ সম্ভাৱনা আছে। যদি ভালকৈ সিজাই খাইছে তেতিয়া প্ৰব্লেম নাই, কিন্তু কিছুমানে আজিতো কমকৈ সিজাই খালে বা অলপমান অন্য মছলা চছলা আহিলে অন্য বেলেগ পদ্ধতিত খালে তেতিয়া কিন্তু এই এনেকুৱা দেখিছে, কেতিয়াবা গৈ পেলাই চকুতো এনেকুৱা ধৰণৰ চিষ্ট ফৰ্মেশ্যন, চকুত দেখিছে এই মানুহৰ চকুত চিষ্ট ফৰ্মেশ্যন। এইটো অন্য বেমাৰ নহয়, এই বেমাৰটোৰ কাৰণে গৈ পেলাই এইটো চকুলৈকে যায়। এই যিটো মই ক'লোঁ পৰজীৱী বা পেলু, এই পেলুটো মাংসৰ যোগেদি মানুহৰ দেহতো বহুত দীঘল হৈ পেলাই থাকিব পাৰে পেটত, আৰু কেতিয়াবা এয়াৰে অংশ গৈ পেলাই চকুত যাব পাৰে, কেতিয়াবা মগজুতো যাব। মগজুত গ'লে এই মৃগী বেমাৰৰ নিচিনা লক্ষণ দেখায়, আৰু চকুত গ'লে এনেকুৱা চিষ্ট ফৰ্মেশ্যন। তেতিয়া ডক্টৰে ক'ব গ'লে আপোনাৰ চকুটো অপাৰেশ্যন কৰিব। এতিয়া চকুটো অপাৰেশ্যন কৰাৰ বাহিৰে অন্য উপায়, তেতিয়া চিকিৎসা কৰিব নোৱাৰে। অপাৰেশ্যন কৰিবলৈ যদি আগতীয়াকৈ ধৰা পৰে তেতিয়া চিকিৎসা কৰিব পাৰিলে, কিন্তু আগতীয়াকৈ ধৰা নপৰে, যেতিয়া এনেকুৱা আৰম্ভ হয় তেতিয়া ডক্টৰৰ ওচৰত যায়। তেতিয়া ডক্টৰৰ ওচৰত গ'লে তেতিয়া এই অপাৰেশ্যন কৰিব। আৰু কেতিয়াবা যদি মগজুত যায়, আৰু কেতিয়াবা কলিজাটো যাব, হাৰ্টতো যাব, হাৰ্টত গৈ পেলাই হাৰ্টতো এনেকুৱা চিষ্ট হ'ব, হাৰ্টতো কেতিয়াবা মানুহৰ চিষ্ট হ'ব, মানে কলিজাত গৈ পেলাই মানুহৰ কলিজাটো এনেকুৱা চিষ্ট ফাংচন হ'ব। আৰু কেতিয়াবা এই মগজুত গৈ পেলাইও আমাৰ ব্ৰেইনত গৈ পেলাইও চিষ্ট হ'ব। আৰু এই চিষ্ট হ'লে তেতিয়া আমাৰ মৃগী বেমাৰৰ নিচিনা যিটো কয় এপিলেপচি, গাঁৱত কিছুমান মানুহৰ ল'ৰা ছোৱালীৰ এপিলেপচি হোৱা দেখা যায়, মৃগী বেমাৰ হোৱা দেখা যায়। মৃগী বেমাৰ হোৱাৰ কাৰণ কেইবাটাও, কিন্তু এটা কাৰণ এইটো হয় যে যদি তেওঁৰ ব্ৰেইনত চিষ্ট ফৰ্মেশ্যন হৈছে, তেতিয়াও তেওঁ এপিলেপচিৰ লক্ষণ দেখা দিব, এই মৃগী বেমাৰৰ লক্ষণ দেখা দিব পাৰে। আৰু এইটোৱে এনেকুৱা গম নাপাব, অকল চিটি স্কেন বা MRI নিচিনা পৰীক্ষা কৰিলে ধৰা হয়, এনেই ধৰা নপৰে। গতিকে তেওঁলোকে যেতিয়া ডক্টৰে ক'ব আপুনি MRI কৰক বা চিটি স্কেন কৰক, তেতিয়া কৰিলে গম পাব এই চিষ্ট ফৰ্মেশ্যন হৈছে, এনেকুৱা ধৰণৰ চিষ্ট ফৰ্মেশ্যন হৈছে। আৰু এই চিষ্ট ফৰ্মেশ্যন হ'লে ব্ৰেইনৰ অপাৰেশ্যন কৰি পেলাই চিষ্টটো বিভক্ত কৰে, অন্য উপায় নাই। গতিকে এইকাৰণে এইবিলাক অলপ অকল আমি মানুহৰ স্বাস্থ্যৰ কথা চিন্তা কৰিলে নহয়, আমি একে স্বাস্থ্য নীতি গৰুৰ কাৰণেও বা জন্তুৰ কাৰণেও হ'ব লাগে, একে স্বাস্থ্য নীতি আমাৰ পৰিৱেশৰ কাৰণেও হ'ব লাগে। সেইকাৰণে ওৱান হেল্থৰ কথা এতিয়া কোৱা হৈছে যে আমাৰ পৰিৱেশ প্ৰেমীবিলাকে, পশু চিকিৎসাৰ লগত জড়িত হোৱা ব্যক্তিবিলাকে, মানুহৰ চিকিৎসাৰ লগত জড়িত থকা ব্যক্তিসকলে সকলোৱে আমি প্ৰচেষ্টা কৰি পেলাই তিনিটা পৰিৱেশৰে স্বাস্থ্য যদি আমি ভাল কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতে আমাৰ ভাল হ'ব।
আৰু ভাল পৰিৱেশ হ'লে আমি বহুত বেমাৰৰ পৰা আঁতৰি থাকিব পাৰোঁ। ভাল জীৱ জন্তু হ'লে মাংসৰ পৰাই হওক বা গাখীৰৰ পৰাই হওক আমি বেমাৰবিলাকৰ পৰা আঁতৰি থাকিব পাৰোঁ, বা কুকুৰটোৱে যদি সুস্থ হৈ থাকে ৰেবিজ বেমাৰ নোহোৱাকৈ ৰাখিব পাৰোঁ। সেইকাৰণে 3টা স্বাস্থ্য নীতি লাগিব। অকল ভেটেৰিনেৰীবিলাকে অকল আমি কাম কৰিলেও নহ'ব, আমি স্বাস্থ্য বিভাগ, ভেটেৰিনেৰী বিভাগ, পৰিৱেশ বিভাগ গোটেইবিলাকে সকলোৱে প্ৰচেষ্টা কৰিলে এটা ভাল পৰিৱেশ সৃষ্টি হ'ব। সেইকাৰণে এইটো কোৱা হৈছিল ওৱান হেল্থ বুলি কোৱা হয়। সকলোৰে আমাৰ সহযোগ লাগিব, আপোনালোকৰো সহযোগ লাগিব। আপোনালোকে যদি মই কোৱা কথাখিনিয়ে যদি 1% আপোনালোকে বুজি নাপালে বা আপোনালোকে সেইখিনি কথা পালন নকৰিলে তেতিয়াতো একো লাভ নাই। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা লাগিব, আপোনালোকৰ ৰাইজৰ সহযোগিতা লাগিব, চিকিৎসাৰ লগত ব্যক্তি, স্বাস্থ্য বিভাগৰ লগত ব্যক্তি, চবৰে যেতিয়া সহযোগিতা থাকিব তেতিয়াহে এই জুনোটিক বেমাৰবিলাকৰ নিয়ন্ত্ৰণ হ'ব। নহ'লে আমাৰ জুনোটিক বেমাৰবিলাক হৈয়ে থাকিব, নতুন নতুন বেমাৰ আহিয়ে থাকিব, আৰু এই বেমাৰত আমি কিছুমান আক্ৰান্ত হ'ম, কিছুমানে মৰিম, আৰু এনেকৈ চলি থাকিব। সেইটো যাতে নহয় তাৰ কাৰণে আজি আমি এইখন সভাৰ আয়োজন কৰিছিলোঁ, আৰু কিছুমান 2-এটামান সাধাৰণ ভাষাত আপোনালোকৰ কথা মই দাঙি ধৰিলোঁ। আপোনালোকে কিমানখিনি বুজিছে মই গম পোৱা নাই, তথাপিও মই নিশ্চয় ভাবিছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকলো আছে আৰু আপোনালোকেও নিশ্চয় মনোযোগেদি শুনিছে, গতিকে অলপ হ'লেও আপোনালোকে নিশ্চয় এই কথাবিলাক গম পাইছে। আৰু আপোনালোকৰ যোগেদি আৰু 10জন মানুহে, ৰাইজৰ মানুহে যদি বুজি পায় কথাবিলাক, আপোনালোকে এটা প্ৰশিক্ষকৰ নিচিনা হ'ব। আপোনালোকে ভৱিষ্যতে 2জন ল'ৰাক আৰু শিকাব পাৰিব। এইখিনি হ'লে আমাৰ সমাজ ব্যৱস্থা উন্নত হৈ থাকিব আৰু আমাৰ এইবিলাক জুনোটিক বেমাৰ এইবিলাক কম হৈ থাকিব। এইখিনি কম কাৰণে সুবিধাটো দিয়াৰ কাৰণে মই আমাৰ পশুপালন বিভাগ, আমাৰ SDB তেখেত আহিছে, আমাৰ কাৰণে ডক্টৰ আহিছে, আমাৰ ইয়াৰ স্থানীয় ডক্টৰ আছে, আমাৰ গোৱালপাৰা কলেজৰ অধ্যাপক, ছাত্ৰ ছাত্ৰীসকল আছে, আপোনালোক সমূহ ৰাইজ আপোনালোক আছে। আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ আজি এইখনৰ কাৰণে অহাৰ বাবে, এইখিনি সময় দিয়াৰ কাৰণে আৰু মনোযোগেৰে কথাখিনি শুনাৰ বাবে ধন্যবাদ। ধন্যবাদ থাকিলে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচ ফালৰ পৰা এই প্ৰগ্ৰামটো আয়োজন কৰাৰ বাবে। মই আশা কৰোঁ এইটো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব এই মিটিংখন। এতিয়া আমাৰ মাজত SDBO ছাৰ আছে, ডক্টৰ নুৰুল আমিৰ ছাৰ, তেখেতক 2-এষাৰমান কৈ কিনে এই মিটিংটো সামৰণি মাৰিবলৈ অনুৰোধ জনালোঁ। আচলতে ইমান সময় আৰু ইমান মূল্যৱান বস্তু বিচৰাৰ পিছত মোৰ কথা ক'বলগীয়া নাই, কিন্তু ছাৰে যিখিনি কথা কৈছে আপোনালোকে কিমান বুজি পাইছে মই গম নাপাওঁ, কিন্তু বহুত ভাল ভাল কথা কৈছে। কিন্তু 1 নম্বৰ হৈছে আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আছে। ছাৰে কৈছিলে মনত ৰাখিব, মনত ৰাখিছে ন মই গম নাপাওঁ, যে গুড় মিঠাই নাৰি দিয়ে ৰেবিজ হ'লে, জলাতংক হ'লে, হয়নে? সেই অন্ধবিশ্বাসটো আচলতে দূৰ কৰিবলগীয়া হ'ল। এতিয়াও আমাৰ সমাজত বহুত অন্ধবিশ্বাস আছে, আৰু অন্ধবিশ্বাসৰ ফলত আমি কিন্তু কিছুমান আমি নিজে ভিক্টিম হওঁ, নিজে আমি কষ্ট পাওঁ। বিৰুবালা বাইদেউ নাম শুনিছেনে? বিৰুবালা বাইদেউ অন্ধবিশ্বাসৰ হৈ কাম কৰি আছে। তেখেতেও বহুত যাতনা কষ্ট পায়, কেতিয়াবা সমাজে বাধা দি কিন্তু কৰি আছে। গতিকে মই ভাবোঁ চাৰি ইমান মূল্যৱান বস্তু এটা লৈ আহিছে আপোনালোকক সজাগ কৰাৰ কাৰণে। 2020 চনৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা বা বৰ্ষৰ পৰা ৰেবিজ, জলাতংক মানে কি আচলতে? জল মানে পানী, আতংক মানে ভয়, জলাতংক। যে ৰেবিজ বেমাৰ হ'লে আমি পানী, জীৱ জন্তু মানুহক পানী ভয় কৰোঁ। আৰু ছাৰে এটা কথা কৈছে, আৰু এটা বেমাৰৰ বিষয়ে কৈছে, যিখিনি ছাৰে কৈছে যে বেজি চেজি ল'ব লাগে, আপোনালোকে নিশ্চয় অলপ সজাগ হ'ব, মানুহখিনিক সজাগ কৰিব। কাৰণে আপোনালোকে আজি যিখিনি কথা গম পালে, ইমান গম হৈছে গম নাপাওঁ। আমাৰ কলেজীয়া ছাত্ৰ দেখা পাইছোঁ, আমাৰ ডাক্তৰখিনি জানে, আমাৰ এইখিনি ডাক্তৰীয়া ডাক্তৰখিনি জানে, কিন্তু আপোনালোকে আগভাগ ল'ব লাগিব। তাৰমানে বোধহয় ছাৰ ৱানজানাতে গোৱালপাৰা ডিষ্ট্ৰিক্টত এইটো ছেকেণ্ড কৰিছে। গতিকে আপোনালোকে ভাগ্যৱান বোধহয় যে বালিজানাৰ এটা সজাগতা শিবিৰ হৈছে। ছাৰে আৰু এটা কথা কৈছে যে আমাৰ যে গোৱালপৰীয়া ভাষাত ঝৰা বুলি কয়, ঝৰাটো পৰা নাই, গৰু পোৱালি দিছে, ঝৰাটো পৰিছে, য'ত ত'ত পেলাই দিছে।
ছাৰে কৈছিলে ব্ৰুচেলোচিছ এটা বেমাৰ হা মানুহৰো হয় নানান ধৰণৰ লক্ষণে দেখা দিয়ে হা গতিকে এইটো কিন্তু সৰু সুৰা ভুলৰ কাৰণে আমি যদি সেই ফুলটো বা ঝৰাটো যদি ধুনীয়াকৈ গাঁত খান্দি পুতি থৈ দিওঁ হা যাতে গাঁত খান্দি কুকুৰে বা এই শিয়ালে উলিয়াব নোৱাৰে তেনেকৈ গাঁত খান্দি পুতি দিওঁ তাৰ পৰা যদি সংক্ৰমিত বেমাৰ যদি কিবা হ'ব লগা আছে সেইটো নহ'ব আৰু বহুত মূল্যৱান কথা কৈছে যে আমাৰ ক্ষেত্ৰত গাখীৰৰ পৰা টিউবাৰকুলোচিছ টিবি বেমাৰ হয় কেঁচা গাখীৰ খাব নালাগে আমাৰ গাখীৰ খাব নালাগে উতলাই খাব লাগে হয়নে এই তেখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে কলেজীয়া ছাত্ৰ আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ নিজৰ শিডিউল বাদ দি পেলাই আহি পেলাই যে ছাৰক সহযোগ কৰিছে আমাৰ ডাক্তৰখিনিক ধন্যবাদ জনাইছোঁ আৰু এই বালিদানা তাৰ বাপুপৰা যিখিনি ৰাইজ আৰু ক'ৰ পৰা আছে মই সেইটো গম পাওঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা যদি অনুষ্ঠান হয় সজাগতা শিবিৰ হয় আপোনালোকে আগভাগ ল'ব আৰু সহায় কৰক আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য যেতিয়া সফল হয় আমি সকলোৱে তেওঁক লৈ কাম কৰিব লাগিব সেইটোকৈ মই আশা কৰিছোঁ